হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে বিশ্বকৰ্মা পূজা আৰু আপোনাৰ ঘৰতো সৰু সুৰাকৈ পাতিছে, গতিকে ভাবিলোঁ সেয়ে আপোনালোকক অকণমান দেখাওঁ আমাৰ ঘৰতনো কেনেকৈ পাতে। আৰু বহুদিন ভিডিঅ' দিব পৰা নাই, সেয়েহে ভাবিলোঁ আজি সৰুকৈ আপোনালোকক দেখাওঁ কেনেকৈ পাতিছে আমাৰ বিশ্বকৰ্মা পূজা। ব'লক তেন্তে ভিতৰলৈ যাওঁ। তোমাৰ চৰণ যাতনা যি যত আমাৰ জীৱন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু শৰণে ললো আমি করুণাময়ী তুমি হরিয় পরাধত গাই হরি নাম জন শরণে ললো আমি করুণাময়ী তুমি হরিয় পরাধত গাই হরি নাম জন। আৰু ভালে মানে মানুহ হৈছিলে, আপোনালোকক দেখুওৱা নহ'ল সেয়া ভালকৈ। আৰু এইফালে কাটি আছে খাচী, আৰু আমাৰ পূজাত খাচী মাংস, পোলাও আৰু চিকেন খোৱা হৈছিলে। আৰু এইফালে অকণমান ভাবিলোঁ ফুলখিনিও দেখুৱাই দিওঁ, আৰু যিহেতু মই ফুল ভাল পাওঁ আৰু এনেকৈ সেউজীয়া হৈ থাকিলে খুবেই ভাল লাগে নহয় জানো। আৰু এইফালে বনাই আছে পোলাও, খাবলৈ খুবেই টেষ্টি হৈছিলে। কিন্তু দুখৰ কথা যে মই আপোনালোকক খোৱাখিনি শেষত ভালকৈ আৰু এই হৈছে মোৰ ভণ্টি, আৰু তাই সদায় ওলাবলৈ লাজ কৰে কেমেৰাৰ আগত। আৰু এয়া হৈছে আমাৰ পমি, হয়তো আগৰ ভিডিঅ'ত দেখিছে। ই আৰু আমাৰ ঘৰৰ আটাইতকৈ মৰম। আৰু পিছদিনা ৰাতিপুৱাই এনেদৰে 6টা বজাতে যোৰহাটলৈ বুলি ৰাওনা হ'লোঁ। আৰু মই আৰু মোৰ ভণ্টি আমাৰ তাইকে থ'বলৈ আহিলে। ভণ্টি যিহেতু ডিব্ৰুগড়ত পঢ়ি আছে, তাই গতিকে ডিব্ৰুগড়ত নামিব। আৰু দেখিছেনে আগদিনাৰ ভাগৰ যোৱাই নাছিলে, আহিবলৈ মন নাছিল, তথাপিও উপায় নাই, আহিবতো লাগিবই।